কেনেকুৱা লাগিছে দখনা পিন্ধি আহিছে বড়ো নহয় চাগে মই নহয় Khulumbai, good morning to everyone. Good morning to everyone, and most welcome to my new another video. नोंथांमोनखौ फिन खनसे बरायनानै लाबाय आरोना मैया 17 जानुवारि मेगा बागुरुम्बा दोहौ मैया जोबनानै थांबाय स्पेसियेलि जि विश दंमोन आरोना बे विशफोरा माने जाफुंबाय आरोना मैयानि दिनाव आरो बिनि अनगायैबो स्पेसियेलि रिपर्टारफोरा मा कालेक्ट खालामदों ग्रेटार अखम बर' अखम दा नोंथांमोननो मोनसे एकदम स्पेसियेलि मोनसे माबा होनो नागिरदों आरोना दृश्य नुथाय सिन होनदों जायखौ जोङो साइट नुथाय बेखौ नोंथांमोन दिन्थिनो नागिरदों मानोना ग्रेटार अखम बर' अखम दा गुवाहाटियाव थानाय बरा डेका शर्मा गगৈ बिथांमोनाबो बड' ट्रेडिसनेल दख'ना गाननानै फैदों रायजो राजा नोंथांमोन बियो जोंनि थाखाय खोब गौरबनि बाथ्रा बर'फोरनि थाखाय गौरबनि बाथ्रा मानोना दिनै जोंनि जि दोहौ बागुरुम्बानि दोहौ बर'नि कालचार बर'नि हारिमु बर'नि राव थुनलाइ बर'नि आइडेन्टिटिखौ नुनानै गुबुन हारियाबो बर' ट्रेडिसनेल दख'नाखौ जोंगा मोंगा गाननानै फैदों थ' नोंथांमोना भिडिअखौ नायलांदो रिपर्टारा मा रायलायदों मा सावरायदों दख'नाखौ मानि थाखाय गानना फैदों जाहोनखौ फोरमायदों थ' भिडिअखौ नायलांदो কেনেকুৱা লাগিছে দখনা পিন্ধি আহিছে বড়ো নহয় চাগে মই নহয় বড়ো নহয় এছামিছে হয় খুব ভাল লাগিছে খুব এক্সাইটেড মানে ভণ্টিকেইজনীয়ে মোক বহুত মানে হেৰি কি কয় ক'লে যে পিন্ধা দখনা পিন্ধা যিহেতুকে বড়ো ডান্স আমি দখনা পিন্ধিয়ে যাম চ' এনেকৈ পিন্ধিলোঁ আৰু কিমান সাজি কাচি আহিবলৈ কিমান সময় লাগিছে 1 hour লাগিছে বেছি টাইম লগা নাই বেছি টাইম নহয় 1 hour লাগিছে মাত্ৰ ন কিমান দিনৰ পৰিকল্পনা ইমান সাজি কাচি যে আহিছে কেতিয়াৰ আগৰ পৰিকল্পনা নহয় মোৰ ছোৱালী এটা ফাৰ্ষ্ট ইহঁতে নাছিলে পিন্ধে বাট উই আৰ নট বড়ো তথাপিতো সিহঁতে ট্ৰেডিচনেল পিন্ধি আহিছে বড়ো আমি চেয়াৰ আপ কৰিবলৈ আহিছোঁ আৰু চবে জুবিন গাৰ্গে কৈ গৈছিল সকলোৱে মিলি জুলি থাকিবলৈ এয়া চবে তেখেত নাই যদিও আজি তেখেতৰ হেৰিটো চবে প্ৰতিপালন কৰি আছে আৰু মোৰ নাম জুৰি গগৈ মই আহোম হ'লেও মানে আমাৰ চব একে চব মিলি আমাৰ বৰ অসম নহয় জানো ক'ৰ পাইছে অকণমান যদি ৰৈ দিয়ে ভাল লাগিব লখৰাৰ কেনেকুৱা লাগিছে আজি এটা উখল মাখল পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ আপোনালোকে ইমান ধুনীয়া হৈ আহিছে কিমান দিনৰ পৰিকল্পনা ইমান সাজি কাচি যে আহিছে কেতিয়াৰ আগৰ পৰিকল্পনা নহয় মোৰ ছোৱালী এটা ফাৰ্ষ্ট ইহঁতে নাছিলে পিন্ধে বাট উই আৰ নট বড়ো তথাপিতো সিহঁতে ট্ৰেডিচনেল পিন্ধি আহিছে বড়ো আমি চেয়াৰ আপ কৰিবলৈ আহিছোঁ আৰু চবে আপোনাৰ নাম কি আপোনাৰ মোৰ নাম মিছেছ ৰীতামণি দাস ৰীতামণি দাস আছে বড়ো আছে স্বৰ্গীয়াৰী আছে এয়াই বৰ অসম নহয় এয়াই আমাৰ অসম জনজাতি চব মিলি জুলি আমাৰ অসম বুলি যিখন কয় এয়াই যদিও আজি বাগুৰুম্বা এই বাগুৰুম্বাটো কিন্তু বহু জনগোষ্ঠীৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধি আছে আছে চবেই আছে সকলোৱে আছে নাই এই আমাৰ অসম বুলি হয় নাই জুবিন গাৰ্গে কৈ গৈছিল সকলোৱে মিলি জুলি থাকিবলৈ এয়া চবেই তেখেত নাই যদিও আজি তেখেতৰ হেৰিটো চবে প্ৰতিপালন কৰি আছে কি ক'ব কেনেকুৱা মানে ইয়ালৈ আহিম বুলি পৰিকল্পনা প্লেনিং কিমান দিনীয়া মানে আহিম বুলি ভাবি আছিলোঁ আমি বাগৰুম্বাটো আমাৰ বড়ো যদিও আমাৰ সকলোৱে অসমৰ সংস্কৃতি ন অসমৰ সংস্কৃতিৰ কাৰণে আমি গৌৰৱান্বিত আৰু মোৰ নাম জুৰি গগৈ মই আহোম হ'লেও মানে আমাৰ চব একে চব মিলি আমাৰ বৰ অসম নহয় জানো হয় বৰ সুন্দৰ পৰিৱেশ আমাৰ জুবিন দাই যোনখন বিচাৰি গৈছিল বৰ অসম মানে সকলোৱে মিলি জুলি সেইখনে আমি বিচাৰি পাব খোজো আৰু এতিয়া ইয়াতে মই কাৰোবাক দখনা পিন্ধা দেখিছোঁ কোনোৱে পিন্ধা নাই কোন বড়ো কোন গগৈ কোন বড়ো একো ধৰিব নোৱাৰা পৰিৱেশ নামটো কি জানি ল'ব বিচাৰিছে প্ৰাচী দেৱী কেনেকুৱা লাগিছে দখনা পিন্ধি আহিছে বড়ো নহয় চাগে মই নহয় বড়ো নহয় এছামিছে হয় খুব ভাল লাগিছে খুব এক্সাইটেড মানে ভণ্টিকেইজনীয়ে মোক বহুত মানে হেৰি কি কয় ক'লে যে পিন্ধা দখনা পিন্ধা যিহেতুকে বড়ো ডান্স আমি দখনা পিন্ধিয়ে যাম চ' এনেকৈ পিন্ধিলোঁ আৰু কিমান সাজি কাচি আহিবলৈ কিমান সময় লাগিছে 1 hour লাগিছে বেছি টাইম লগা নাই বেছি টাইম নহয় 1 hour লাগিছে মাত্ৰ ন আৰু কেনেকুৱা আজি ফটো কিমান উঠা হ'ব ফটো উঠাটো পৰিকল্পনা আছে নিশ্চয় আছে গেটত উঠিছোঁৱে আমি কেইখনমান এতিয়া ষ্টেডিয়ামৰ ভিতৰতো আৰু উঠিম
বতৰে আৰম্ভণি হৈছে মানে বতৰে আৰম্ভণি হৈছে আৰু খুব এক্সাইটেড আমি এতিয়া ভিতৰত গ'লে চাম আৰু এতিয়া একদম তো আপুনি নাচিব নেকি নাই নাই নানাচো আপুনি আপোনাৰ নামটো জ্যোতিস্মিতা দাস মানে আটাইখিনিয়ে দাস গগৈ কেনেকুৱা লাগিছে আজি বড়োৰ বাগৰুম্বা নৃত্য চাবলৈ আহিছে আৰু অভিলেখ গঢ়িব যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আৰু বিশেষকৈ ট্ৰেডিশ্যনেল সাজ পোছাক পিন্ধিবলৈ আজিকালি বহুতে লাজো কৰে কিন্তু আজি এটা বেলেগ এটা পৰিৱেশ ইয়াৰ পিছত গৌৰৱবোধ কৰিব সকলোৱে নহয় জানো হয় হয় আমি লাজ কৰা একো কথা নহয় আমি আগৰ পৰাই পাৰফৰ্মেঞ্চ কৰোঁ বিহু চিহু নাচি থকা হয় তো লাজৰ কথা নাই বাৰু পিন্ধি ভালেই লাগে এইবোৰ বস্তু তো সেইটোৱে আৰু একে বাকী ফটো উঠাৰ ক্ষেত্ৰত অঁ একেই আজিতো লিমিটেশ্যন নাই চাগে নাই নাই লিমিটেশ্যন নাই সাজ সজ্জাৰ ক্ষেত্ৰত ধুনীয়াকৈ সাজি কাচি আহিছে এটা সেইকাৰণে সুধিছোঁ সময় এনে ছোৱালীক লাগে বুলি কয় আজি আৰু অলপ বেছি লাগিছে নেকি আজি অলপ অলপ লাগিছে আৰু হাজৰিকাচোনটো কালি ৰাতিৰ পৰাই চৰ্চাটো চলি আছে হয় অঁ সপোনতো সাজ সজ্জাৰ প্লেনিং চলিছিল নেকি নাই নাই এনেই ভাল লাগিল কেনেকুৱা লাগিছে তোমালোকৰ ভাল লাগিছে ভাল লাগিছে ইয়াত বড়ো কোনোবা আছে নেকি আপোনালোকৰ মাজত বড়ো নাই ঠিক আছে আপোনাৰ নামটো জ্যোতিশ্ৰিয়া দাস কেনেকুৱা লাগিছে ভাল লাগিছে